আজি আমাৰ ৰেচিপিটো হৈছে কলডিলৰ ফুলৰ পকৰি। প্ৰথমতে ফুলখিনি ডিলটোৰ পৰা ফুলখিনি উলিয়াই ল'ব। তাৰপিছত এই ভিতৰত যিখিনি অংশ আছে, ভিতৰত এইখিনি লাঠি বা কাঠি টাইপৰ যিখিনি অংশ আছে সেইখিনি গুচাই ল'ব। সেইখিনি থাকিলে কি হয়, অলপ আঁহজাতীয় হয় খাবলৈ আৰু তিতাটো বেছি হয়। আমি এনেই কলডিলটো ভাজি বনালেও সেইখিনি যদি থাকে বা সেইখিনি যদি চোবাই পাওঁ এনেই বেয়া লাগে খাবলৈ। গতিকে সেইখিনি গুচাই ল'ব আৰু সেইখিনি থাকিলে অলপ তিতাটো বেছি হয় আৰু এইখিনি গুচাই দিলে কমি যায় তিতাটো। তাৰপিছত এইখিনি ধুনীয়াকৈ গুচাই ল'ব, গোটেইখিনি গুচাই ল'ব। মই কমকৈ দেখাইছোঁ, মই আৰু অলপ আছে মোৰ ছাইডত, কমকৈ দেখাই দিছোঁ মই। তাৰপিছত গোটেইখিনি গুচাই পানীত অলপ নিমখ দি প্ৰায় 1 ঘণ্টা 2 ঘণ্টামান তিয়াই থ'ব। তাৰপিছত ভালদৰে চেপি উলিয়াই তাক সৰু সৰুকৈ কাটি যাব, যাতে এই পকৰিৰ মাজত ধুনীয়াকৈ সোমাই যাব পাৰে, পকৰিটোৰ মাজত সোমাই যাব পাৰে ধুনীয়াকৈ। একেবাৰে গুড়ি কৰি দিলে কি হ'ব, বেছি সৰু কৰি দিলে আপোনাৰ দাঁতত নাহিব বস্তুটো, অকণমান টুকুৰাকৈ থাকিলে আহিব। তাৰপিছত মই লৈছোঁ অলপ কেঁচা ধনিয়া, পিঁয়াজ কাটি, জলকীয়া, বেচন আৰু এইখিনি ফুলখিনি। তাৰপিছত মই বেকিং পাউডাৰ আধা চামুচ দিছোঁ, গৰম মছলা আধা চামুচ, জিৰা গোটা জিৰা, তাৰপিছত ক'লা জালুক পাউডাৰটো দিলে অলপ, নিমখ সোৱাদ অনুযায়ী, আৰু ভালদৰে ধৰি ল'বলৈ কণী এটা, মানে যাতে বস্তুটো একেবাৰে ঢিলা নহয়, অকণমান হেৰি হৈ যায়, তাৰ মাজত যাতে বাইণ্ডিংটো অকণমান ভাল হয়। তাৰপিছত কটা ফুলখিনি তাতে দি ল'ব ধুনীয়াকৈ, বা আপুনি সেইখিনি বেচনখিনি আগতে পানী দি ফেটি ল'বও পাৰে বা একেলগতে কৰিলেও কোনো কথা নাই। তাৰপিছত এই যিখিনি মই ধনিয়াখিনি থৈছিলোঁ, ধনিয়াখিনি, পিঁয়াজখিনি আৰু জলকীয়া কটাখিনি গোটেইখিনি দিয়াৰ পাছত মই ইয়াতে অলপ পানী দি ল'ম। একেবাৰতে বেছিকৈ পানী দি নিদিব, বেছি ঢিলা হৈ যাব। কমকৈ পানী দি তাক ফেটি ল'ব। মই প্ৰায় ফেটি হৈ গৈছে মোৰ, অলপ ইমানকৈ এনেকুৱাকৈ ফেটিব যাতে চামুচৰ পৰা পেলাওঁতে এটা পকৰি চেপত ধুনীয়াকৈ গোটাকৈ পৰি আহে। তাৰপিছত কেৰাহীত তেলটো ভালদৰে গৰম কৰি ল'ব, আৰু গৰম কৰাৰ পাছত হিটটো মিডিয়াম কৰি দিব, নহ'লে বা ল' কৰি দিব। নহ'লে কি হ'ব, বস্তুটো বাহিৰটো ক'লা হৈ যাব কিন্তু ভিতৰটো নিসিজিব। আৰু তেলটো গৰম কি কাৰণে লাগে, যদি তেলটো ঠাণ্ডা হৈ থাকে তেতিয়াহ'লে আপোনাৰ বস্তুটো বেছি অইলি হৈ যাব, পকৰিটো বেছি অইলি হৈ যাব। আৰু যদি গৰম হৈ থাকে তেতিয়া পিছত এনেকৈ এটা এটাকৈ দি ল'ব। তাৰপিছত মাজে মাজে লুটিয়াই থাকিব আৰু প্ৰায় 5-6 মিনিট সিজাৰ পিছত মাজে মাজে উল্টিয়াই 5-6 মিনিট সিজাৰ পিছত যেতিয়া মিডিয়ামত সিজাব, তাৰপিছত দেখিব ধুনীয়া গল্ডেন কালাৰ এটা আহিছে, বা অলপ চবৰে গেছবোৰ বেলেগ বেলেগ, যদি এনেকুৱা ধুনীয়া সোণালী ৰং এটা আহে বা গল্ডেন কালাৰ এটা আহে, আপোনাৰ প্ৰায় হৈ গৈছে বুলি ভাবি নমাই দিব পাৰিব আপুনি। তাৰপিছত খাবলৈ ৰেডি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু আপুনি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।